যোৰহাটৰ উৰণীয়া সেতু নিৰ্মাণৰ মাংগলিক শুভাৰম্ভ অনুষ্ঠানত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এক দীৰ্ঘদিনীয়া পৰিকল্পনা অন্তত প্ৰায় ৭৮ লাখ টকাৰ ব্যয়েৰে কমাৰবন্ধা ৰেলৱে ক্ৰছিঙৰ ওপৰত নিৰ্মাণ হ'ব এখন উৰণীয়া সেতু। লগতে মন্ত্ৰীগৰাকী যোৰহাটত উপস্থিত হোৱাৰ লগে লগে প্ৰায় 1000খন বাইক ৰেলীৰে আদৰি লৈ যায় মন্ত্ৰীগৰাকীক। অনুষ্ঠানতে যোৰহাট গড়মূৰ আঞ্চলিক ফৰেনচিক বিজ্ঞানাগাৰ নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে। আজিৰ অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে যোৰহাটত পূৰ্ণগতিত চলি থকা নআলিৰ উৰণীয়া সেতুৰ কাম 2021 চনতে সম্পন্ন হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে। আজি যিখন উৰণীয়া সেতুৰ আধাৰশিলা কৰিলে উক্ত উৰণীয়া সেতু 24 মাহৰ ভিতৰতে সম্পন্ন হ'ব বুলি মন্ত্ৰীজনে কয়। যোৰহাটৰ পৰা প্ৰসন্ন কুমাৰ দত্তৰ ৰিপৰ্ট, PR নিউজ আছাম। अखंड मंगलाकारं व्यक्तजेनं सरासरं तत्पदं दर्शय। गुरु साक्षात् परं ब्रह्म तस्मै श्री गुरु